বন্ধুসকল আজি মই উপস্থিত আছোঁ এজন বিশেষ ব্যক্তি সমাজকৰ্মী আৰু উদীয়মান যুৱক আবিদ আজাদ দাৰ ওচৰত। তো আবিদ দাৰ ওচৰৰ পৰা আমি জানিব বিচাৰিম এখেতৰ জীৱনশৈলী, এখেতৰ ব্যস্ততাপূৰ্ণ জীৱন আৰু যিখিনি সামাজিক কামত জড়িত, তো বিভিন্ন দিশত জড়িত, বিভিন্ন কামত জড়িত, এই বিষয়ে জানিব চেষ্টা কৰিম। তাৰমানে এই ঢাকা, এই দিল্লী, এই বম্বে আৰু গুৱাহাটী কষ্ট কি আৰু ভালপোৱা কামবিলাক কৰি থকা যায়। ভালপোৱা কাম যেতিয়া কৰা যায় কষ্ট হ'লেও কষ্ট বুলি ধৰা নাযায়, এনেকৈ ব্যস্ত থকা যায়। ঠিক আছে বাৰু। আচ্ছা, এই কামবোৰৰ প্ৰেৰণা আপোনাৰ তাৰমানে ইনস্পিৰেশ্যন বুলি যদি কয়, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল আপোনাৰ? এইবিলাক সৰুৰ পৰাই কিছুমান ভালপোৱা মোৰ কিছুমান আছিল, ঘূৰা ফুৰা কৰা ৰুচি যিবিলাক কাম কৰা যায় সৰুতে। কিছুমান বস্তু কি হয়, আপোনাৰ সময়ৰ লগত বস্তুবিলাক আপোনাৰ গম পোৱা যায় মোৰ কিহত ৰুচি আছে। কিছুমান কথা সৰুৰ পৰা আমি জানো, কিছুমান বস্তু বাদ পৰি যায় কিছুমান আমাৰ। এইটো মানুহৰ প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে তেনেকুৱা হয়। আৰু ধৰক যিবিলাক ৰুচি বুলি কৈছে সেইবিলাক বিভিন্ন কামত জড়িত হয়, খেলা ধূলা, পঢ়া শুনা, বিভিন্ন বিষয়ৰ কিতাপ পত্ৰ পঢ়ি সদায় নতুনকৈ এক্সপ্ল'ৰ কৰা, নতুন কথা জানাৰ সেই আগ্ৰহ সৰুকালৰ পৰাই আছিলে আৰু এতিয়াও আছে, কমা নাই। সেইকাৰণে আপুনি যেনেকৈ কৈছে নতুন নতুন কাম কেনেকৈ কৰিলে, নতুন নতুন কাম কৰিলে নতুন নতুন কথা শিকিব পৰা যায় আৰু কৰি ভাল লাগে আৰু এটা। আচ্ছা, এই যে নতুনকৈ শেহতীয়াকৈ আপুনি ইণ্ডিয়া বাংলাদেশৰ যিটো মৈত্ৰী ৰেলী, চাইকেল লৈ ৰেলী কৰিলে, তাৰ পৰা কি পজিটিভ, তাৰমানে বাংলাদেশৰ পৰা কিবা বস্তু যদি শিকিবলগীয়া আছে সেইখিনি কওকচোন। চাওক, বাংলাদেশ হৈছে, আমি যদি আমাৰ মানচিত্ৰখন চাওঁ, যিটো আমাৰ নৰ্থ ইষ্টৰ মানচিত্ৰ বা ভাৰতবৰ্ষৰ মানচিত্ৰ, তেতিয়া চালে দেখা যায় যে মেঘালয়ৰ আমাৰ অসমৰ তলত মেঘালয় আছে, মেঘালয়ৰ তলত বাংলাদেশ। আকৌ সেইফালে ধুবুৰীৰ ফালে যদি চোৱা যায় তেনে ধুবুৰীৰ লগতে, বৰ্ডাৰৰ লগতে বাংলাদেশ। আৰু আমাৰ নৰ্থ ইষ্টৰ ওচৰত থকা দেশ বুলি ক'লে অতি গুৰুত্বপূৰ্ণ যদি দেশ কিবা এটা আছে তেনেহ'লে ভাৰতৰ লগত যাৰ সম্পৰ্ক যদি ভাল, মধুৰ সম্পৰ্ক, সেয়া হৈছে বাংলাদেশ। আৰু সেইখন দেশৰ লগত যদি আমাৰ সম্পৰ্ক ভাল হয়, বিভিন্ন কাৰণত, ৰাজনৈতিক কাৰণত, বাংলাদেশ যদিও ঐতিহাসিকভাৱে ভাৰতবৰ্ষৰ এটা অংগ আছিলে, কিন্তু বিভিন্ন ৰাজনৈতিক কাৰণত বাংলাদেশৰ লগত আমাৰ সম্পৰ্ক যেনেকুৱা ধৰণৰ হ'ব লাগিছিল, বিশেষকৈ নৰ্থ ইষ্টৰ, তেনেকুৱা হোৱা নাই। এটা কথা মই সদায় ভাবোঁ, বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক ভাল, কিন্তু অসমৰ সম্পৰ্ক বা নৰ্থ ইষ্টৰ সম্পৰ্ক আমাৰ গোটেই ওচৰত থকাৰ পিছতো যিটো হ'ব লাগিছিল সেইটো হোৱা নাই। আৰু তাৰ কাৰণে কিন্তু লোকচান বুলি যদি চাবলৈ যোৱা যায়, আমাৰ লোকচান কিছু হৈছে। বিশেষকৈ অৰ্থনৈতিক দিশত আমি যিটো সুবিধা আমি ল'ব পাৰিলোঁহেঁতেন, যেতিয়া আপোনাৰ ঘৰৰ ওচৰত চুবুৰীয়া এখন দেশ থাকে, বা বেলেগ নহয়, আমাৰো যদি নিজৰ ওচৰতে কথা, আমাৰ গাঁৱৰ ওচৰত যদি এখন চুবুৰীয়া গাঁও আছে য'ত অৰ্থনৈতিকভাৱে বা তাত যথেষ্টখিনি আগবাঢ়িছে, সেইখন গাঁৱৰ লগত যদি আমাৰ সম্পৰ্ক থাকে, তেতিয়া আমিও তাৰ পৰা কিছুমান লাভ ল'ব পাৰোঁ, তেওঁলোকেও আমাৰ পৰা ল'ব পাৰে। ঠিক তেনেকৈ বাংলাদেশ এখন সাৰ্বভৌম, এজন ছভাৰেইন কাণ্ট্ৰি হয়, অৰ্থনৈতিক দিশত যথেষ্ট আগবাঢ়ি গৈ আছে তেওঁলোক। আৰু তেওঁলোকৰ লগত যদি আমাৰ নৰ্থ ইষ্টৰ এটা সম্পৰ্ক গঢ় লৈ উঠে, এতিয়া অকল যদি পুঁজিপতি বা ডাঙৰ কোম্পানীবিলাকেই সেই সুবিধাটো লয়। আজি চাওক, বাংলাদেশত ইনভেষ্টমেণ্ট আমাৰ ভাৰতবৰ্ষৰ যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে, ৰিলায়েন্সৰ পৰা আদি কৰি, তেওঁলোকে ইনভেষ্টমেণ্ট কৰি আছে, তেওঁলোকে ব্যৱসায় কৰি আছে, লাভটো তেওঁলোকৰ হৈ আছে। কিন্তু আমাৰ ওচৰতে সেই অকণমান নদী পাৰ হৈ গ'লে বাংলাদেশ পোৱা যায়, তাত আমাৰ যিটো অৰ্থনৈতিক দিশত যিটো আমি সুবিধা ল'ব পাৰোঁ, সেইটো আমি ল'ব পৰা নাই। আৰু আমাৰ কিন্তু সেইটো চেষ্টা কৰিলে, প্ৰয়াস কৰিলে কিন্তু সেইটো হোৱাৰ সুবিধা আছে। আৰু বিশেষকৈ আজিৰ যুগত, গ্ল'বেলাইজেশ্যনৰ যুগত, য'ত ৰাষ্ট্ৰৰ সীমাবিলাক মানে আপোনাৰ ভাৰ্চুৱেলি যদি চোৱা হয়, সীমাই নাই, তেনেকুৱা স্থলত আমাৰ ইমান নিবনুৱা সমস্যা আছে। আমি বাংলাদেশৰ মানুহবিলাকক বুজা বুলি ভাবোঁ, যিখিনি মানুহ এটা সময়ত মাইগ্ৰেট হৈ আহিছিলে, অতি গৰীব, একদম দুখীয়া নিচলা মানুহ যিবিলাক আহিছিলে, সেইটোতো বাংলাদেশৰ পৰিচয় অকল নহয়। বাংলাদেশ গোটেই পৃথিৱীত, গোটেই বিশ্বত বাংলাদেশৰ যিটো কৰ্মশক্তি, মানৱ সম্পদ, তেওঁলোকে গোটেই সিঁচৰিত হৈ আছে, তেওঁলোকে তাৰ পৰা টকা পইচা আনি আছে, নিজৰ দেশখনৰ বিকাশ কৰি আছে। আৰু নেক্সট 20-30 বছৰ পিছত বাংলাদেশ ক'লৈকে গুচি যাব আমি ভাবিব নোৱাৰোঁ। তাৰমানে ইমান কম সময়ৰ পিছত বাংলাদেশ ইমান আগবাঢ়ি গৈছে। তেনেকুৱা স্থলত আমি নৰ্থ ইষ্টৰ, বিশেষকৈ মই অসমৰ কথাই ক'বলৈ গৈছোঁ, নৰ্থ ইষ্টৰ কথা ক'বলৈ মই নাযাওঁ। আমাৰ নিবনুৱা সমস্যা আছে, ইমান শিক্ষিত এটা চাম আছে। গতিকে এই যে বাংলাদেশ আমাৰ ওচৰত এটা দেশ আছে, তাক যে আমি এক্সপ্ল'ৰ কৰিব পৰা নাই, সেই কথাষাৰ মই ভাবি থাকোঁ। আমি কেলেই সুযোগ ল'ব পৰা নাই?
বাংলাদেশৰ পৰা বাৰু মানুহ এটা সময়ত আহি অসমৰ পৰা তেওঁলোকে সুযোগ ল'লে বুলি যেনিবা মই ধৰিলোঁ কিন্তু অসমে আজিৰ যুগত গ্ল'বেলাইজেশ্যনৰ যুগত আমি কেলে সেই সুযোগটো যদি আমি ল'ব পাৰোঁ কেনে আমি কেলে নহয় এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা মই দেখিছোঁ যথেষ্ট তেওঁলোকে চিটাগঙৰ লগত কিছুমান এগ্ৰিমেণ্ট কৰিছে ব্ৰহ্মপুত্ৰ নদীখনক আকৌ কিবা মানে কাৰ্গো চেন ব্যৱসায় কৰাৰ কথা ভাবি আছে এতিয়া কিমান দুখ লগা কথা হ'ব যদি গুৱাহাটী পাণ্ডুৰ পৰা বাছৰ কথা মই নকওঁ বাছটো এক্সপেঞ্চিভ হয় কিন্তু পানীৰ কথা কৈ আছোঁ যি গুৱাহাটীৰ পৰা ধুবুৰী হয় বাংলাদেশ চিটাগং যদি পায় এইটো যিটো জলবায়ু পৰিবহণ ব্যৱস্থা সেই সুবিধাটো যদি আমি নলয় গুজৰাটৰ পৰা বিহাৰৰ পৰা বেলেগ ইউ পিৰ পৰা আহি মানুহ যদি সেই ইয়াং ল'ৰা ছোৱালীবিলাক সেই সুবিধাটো লয় আমিতো আকৌ মাৰ খাই গ'লোঁ গতিকে আপুনি যিটো কৈছে যে ভাৰত বাংলাদেশ যিটো আমি মৈত্ৰী চাইকেল যাত্ৰা আমি কৰিলোঁ দুৰ্গা পূজাৰ সময়ত আমাৰ দুটা উদ্দেশ্য আছিল এটা হ'ল দুৰ্গা পূজা চাম তাৰে মানুহে কেনেকৈ দুৰ্গা পূজা পালন কৰে সেয়া আমাৰ চোৱাৰ এটা ইচ্ছা আছিলে আৰু সেইটো আমাৰ হ'ল দ্বিতীয়তে আমি গৈ বাংলাদেশৰ তাৰে জনসাধাৰণৰ লগত বা বিভিন্ন যিবিলাক অৰ্গেনাইজেশ্যন আছে ব্যৱসায়িক দিশত বা আমি ইনফেক্ট ঢাকা ইউনিভাৰ্চিটিত গৈ তাৰে টুৰিজিম ডিপাৰ্টমেণ্টৰ লগত আমি কথা পাতিছোঁ বা তাৰে সাংবাদিকসকলৰ লগত আমি কথা পাতিছোঁ অসমীয়া যিবিলাক কমিউনিটি আছে তাত তেওঁলোকৰ লগত কথা পাতিছোঁ আমি চেষ্টা কৰিছোঁ কেনেবাকৈ ভাৰত আৰু বা বিশেষকৈ অসমৰ লগত বাংলাদেশৰ কিবা ব্যৱসায় বা টুৰিজিম ৰিলেটেড আমি কিবা এটা এক ষ্টেপ আগবঢ়াই আহিব পাৰোঁ নেকি সেইখিনি আমি ট্ৰাই কৰিছোঁ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ আমি বহু তেনেকুৱা শুনিছোঁ মিছা প্ৰতিবেদনে হওক সঁচা প্ৰতিবেদন আপুনি কি গ্ৰাউণ্ডত এইটো সঁচা কথা ইয়াত অস্বীকাৰ কৰা কথা নাই যে বাংলাদেশৰ যিখিনি মাইনৰিটি বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী বা বুদ্ধিষ্টসকল যিসকল মাইনৰিটি আছে তেওঁলোকে নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হৈছে তেওঁলোকৰ বিশেষকৈ যেতিয়া BNP চৰকাৰ আছিলে বেগম খালেদা জিয়া তেওঁলোকৰ চৰকাৰ আছিলে মৌলবাদী যিটো ধৰ্মীয় কট্টৰবাদী চৰকাৰ আছিলে তেওঁলোকৰ আৰু ভাৰতবৰ্ষৰ লগত সম্পৰ্ক যথেষ্ট বেয়া আছিলে তেতিয়া আৰু সেইখিনি সময়ত যিখিনি ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোকৰ ওপৰত কিন্তু নিৰ্যাতন নোহোৱা নহয় চৰকাৰৰ বেকত আছিলে BNP চৰকাৰ বেকত আছিলে আৰু তাৰে যিবিলাক মৌলবাদী কট্টৰবাদী যিবিলাক আছে গোড়া ইছলাম ধৰ্মী কিছুমান সংগঠন আছে জামাত আছে তেওঁলোকে কিন্তু বহুত নিৰ্যাতন সেইখিনি সময়ত কৰিছে কিন্তু সৌভাগ্যৰ কথা যে পিছৰ পৰ্যায়ত শ্বেখ হাছিনা আহিল তেওঁলোক আৱামী লীগ আহিল তেওঁলোক যথেষ্টখিনি ৰক্ষণাবেক্ষণ তেওঁলোকক দিলে আৰু যিহেতু তেওঁলোকেও বিচাৰে ভাৰতৰ লগত সম্পৰ্ক ভাল হোৱাটো তেওঁলোকে বিচাৰে আৰু আজিৰ তাৰিখত বাংলাদেশত যথেষ্ট মানে পৰিমাণে যিখিনি মাইনৰিটি লোক আছে তেওঁলোকে নিৰাপত্তা অনুভৱ কৰে তেওঁলোকে আৰু সেইকাৰণে ভাবোঁ দেশ এখন বিকাশ যে হৈছে বাংলাদেশ যে ইমান ডেভেলপ হৈ গৈছে এটা কাৰণ হ'ল যিটো তেওঁলোকৰ ইণ্টাৰনেল যিটো মানে শান্তিৰ প্ৰয়োজন যিটো বা ডেম'ক্ৰেটিক বিচাৰধাৰাৰ যিটো প্ৰয়োজন সেইটো বৰ্তমান বাংলাদেশত বাহাল হৈ আছে আৰু তেওঁলোকেও চেষ্টা কৰে যদি দেশ বিদেশৰ লগত সম্পৰ্ক ভাল কৰিবলগীয়া হয় ইউৰোপ আমেৰিকাৰ লগত বা ভাৰতবৰ্ষৰ এনেকৈ চুবুৰীয়া দেশবিলাকৰ লগত যদি সম্পৰ্ক ভাল কৰিবলগীয়া হয় তেনেহ'লে তাত থকা যিবিলাক মাইনৰিটি যিসকল লোক আছে তেওঁলোকেও যি মানৱ অধিকাৰ যিটো হয় মিনিমাম বা যিটো নাগৰিকৰ অধিকাৰ থাকে সেইখিনি পাব লাগিব নহ'লে বিশ্বত কোনো কাণ্ট্ৰিয়ে সেই অধিকাৰটো যদি তেওঁলোকে নিদিয়ে মাইনৰিটিৰ ক্ষেত্ৰত তেনেহ'লে বিশ্বত বাকী দেশত গৈ পেলাই তেওঁলোকেও সেই যিটো পাবলগীয়া আছে সেইটো মৰ্যাদা নাপাব তেওঁলোকে গতিকে আজিৰ তাৰিখত শ্বেখ হাছিনা অহাৰ পিছত বাংলাদেশত যথেষ্টখিনি ভাল পৰিৱেশ তাৰ মাজতে যোৱা বছৰ যিটো হৈ গৈছিলে সাম্প্ৰদায়িক এটা সংঘৰ্ষ হৈ গৈছিলে পূজাৰ সময়ত তাৰ মাইনৰিটি লোকৰ ওপৰত অত্যাচাৰ চলিছিলে এই কথাবিলাক আমাৰ যিটো এছিয়া দক্ষিণ পূব এছিয়া বিশেষকৈ আমাৰ ভাৰতীয় যিটো উপমহাদেশ পাকিস্তান হওক বাংলাদেশ হওক ভাৰতবৰ্ষত তেনেকুৱা মনোবৃত্তিৰ মানুহ অকল বাংলাদেশতে নাই ভাৰতবৰ্ষতো আছে পাকিস্তানতো আছে কম বেছি অলপ ইফাল হ'ব পাৰে এই যে মাইনৰিটিৰ প্ৰতি অত্যাচাৰ কৰা এটা মনোবৃত্তি এইটো ভাৰতবৰ্ষৰ এটা চামৰ মানুহৰ মাজত আছে পাকিস্তানৰ মাজতো ক'বই নালাগে পাকিস্তানী লোকৰ মাজত বহুত বেছি আছে আৰু বাংলাদেশী লোকৰ মাজতো আছে চিন্তাধাৰাবিলাক একো ধৰণৰ এই কমিউনেল চেণ্টিমেণ্টটো কিন্তু এই গোটেই ভাৰতীয় উপমহাদেশত আছে আৰু সেইকাৰণেই আমি এইটো চেষ্টা কৰা দৰকাৰ যাতে এই বস্তুবিলাক নাথাকে আমি যদি শান্তি বিচাৰোঁ তেনেহ'লে এই বস্তুবিলাক যিবিলাক নেগেটিভ ফ'ৰ্চবিলাক আছে তেওঁলোকক আমি বিৰোধিতা কৰা প্ৰয়োজন যিবিলাক ডেম'ক্ৰেটিক মাইণ্ডেড যিবিলাক লিবাৰেল মাইণ্ডেড মানুহ আছে তেওঁলোকে এই ক্ষেত্ৰত আগভাগ লোৱাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ আচ্ছা এতিয়া নিজৰ বিষয়ে অলপ কওক চাকৰি বাকৰি শিক্ষা দীক্ষা জন্ম ক'ত হৈছিল মোৰ জন্ম আমাৰ দৰং জিলাত আগত দৰং জিলা আছিলে অবিভক্ত দৰং জিলা বৰ্তমান ওদালগুৰি তাত জন্ম হৈছিলে পঢ়া শুনা কৰিলোঁ দৰং কলেজত মঙলদৈ কলেজত পঢ়িছোঁ গুৱাহাটীতো পঢ়িছোঁ
এনেকৈ পঢ়ি মেলি পেলাই চাকৰি তাকৰি এতিয়া কৰি তাৰ লগতে যিবিলাক কাম মই আপোনাক আৰম্ভণিতে যিটো ক'লোঁ যিবিলাক কাম কৰি ভাল পাওঁ বা নতুনকৈ গম পাইছোঁ এনেকুৱা কাম কৰি মই ভাল পাওঁ এতিয়া ধৰক আমাৰ এতিয়া ৰেইনড্ৰপছ ইনিচিয়েটিভ আমাৰ চলি আছে আজি আমাৰ যিটো এইটো অফিচ এইটো ৰেইনড্ৰপছ ইনিচিয়েটিভৰ আমাৰ অফিচ আজি 1.5 বছৰৰ বেছি হ'ল আমি ক'ভিডৰ সময়ৰ পৰা মানুহক বিনামূলীয়াকৈ আহাৰ প্ৰতিখন দিয়া এতিয়া আপুনি জাষ্ট আহি আছে আগতে আমি গুৱাহাটী মেডিকেল কলেজত প্ৰায় 60-70 প্লেট খানা আমি দি থৈ আহিলোঁ এইটো আমি প্ৰতিদিনে আমাৰ চলি থাকে আমাৰ খুব দুখ লগা কথা যে আমাৰ ৰেইনড্ৰপছ ইনিচিয়েটিভৰ যি ফাউণ্ডাৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষী আমাৰ মেম্বাৰ আছিলে পুনম বৰা বাইদেউ তেওঁ জাষ্ট আজি 3 দিন হৈ গ'ল তেখেত শ্বাস প্ৰশ্বাসজনিত কাৰণত হঠাৎ তেওঁৰ মৃত্যু ঘটিলে তেওঁ আমাক এৰি থৈ গুচি গ'ল তেখেতে আৰু আমাৰ তাৰ কাৰণে বিৰাট দুখ লাগিছে আমাৰ বিশেষকৈ আমি বহুত নিঠৰুৱাৰ দৰে হৈ গৈছোঁ আজি তেওঁ থকাৰ কাৰণে আমি যিটো অনুপ্ৰেৰণা পাইছিলোঁ সেইটো নাই সেইকাৰণে দুখ লাগিছে আৰু আজি এই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে পুনম বৰা বাইদেউক মই মোৰ শ্ৰদ্ধাঞ্জলি আপোনালোকৰ মাধ্যমেৰে মই পুনৰবাৰ জনাব বিচাৰিছোঁ চাহ আহিছে বাৰু আমি তেওঁক পুনম বৰা বাইদেউক আমি সদায় মিছ কৰিম আৰু তেওঁক আমি এই ৰেইনড্ৰপছ ইনিচিয়েটিভৰ জৰিয়তে তেওঁক জীয়াই ৰাখিবলৈ যত্ন কৰিম দ্বিতীয়তে আপুনি কি কৰোঁ কি নকৰোঁ বুলি কৈছে হয় মই ধৰক চাকৰি বাকৰিৰ লগত বা এনেকুৱা সামাজিক যিটো সেৱা কৰি আছোঁ তাৰ লগতে কিছুমান ফিজিকেল এক্টিভিটি কিছুমান খেলা ধূলা তেনেকৈ ধৰক চাইক্লিং কৰা বা ৰানিং কৰা এইবিলাক কৰি ভাল পাওঁ নিজকে সুস্থ ৰাখিবলৈ চেষ্টা কৰোঁ কাৰণ আমাৰ যি দৈনন্দিন জীৱন দৈনন্দিন যিটো আপোনাৰ খোৱা লোৱা এইবিলাক আমাৰ কিবা এইবোৰ অতিপাত ভেজাল হৈ গৈছে আপোনাৰ নিজকে কিমানখিনি আমি সুস্থ ৰাখিব পাৰোঁ সেইটো চেষ্টা ডেফিনেটলি কৰা যায় আৰু আপুনি সোধাৰ আগতেই মই হয়তো ক'বলৈ ভাল পাম যে গ্ৰন্থমেলা আহি আছে অসম গ্ৰন্থমেলা আহি আছে আৰু অসম গ্ৰন্থমেলা আপোনাৰ ডিচেম্বৰৰ 29 তাৰিখমানৰ পৰা আৰম্ভ হ'ব তাৰ লগতে সংগতি ৰাখি আমি এইবাৰ ৰেইনড্ৰপছ ইনিচিয়েটিভৰ ফালৰ পৰা এটা দৌৰ কাৰ্যসূচী আমি ৰাখিছোঁ ৰেইনড্ৰপছ গুৱাহাটী ৰাণ বুলি 10 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ আমাৰ তাৰ উদ্দেশ্যটো হৈছে গ্ৰন্থমেলা অৰ্থাৎ কিতাপ পঢ়া কিনা তাৰ লগতে আমি দৌৰাটোক ৰাখিব বিচাৰি আহিছে এইটো কাৰণে ফিটনেছটো এইটো ৰাখিছোঁ যে দৌৰাটো হ'ল স্বাস্থ্যৰ কাৰণে শৰীৰৰ কাৰণে আৰু কিতাপ পঢ়াটো হৈছে মনৰ কাৰণে মানসিক চিন্তাৰ মগজৰ কাৰণে এতিয়া মানুহ এটা সমাজ যদি আমি সুস্থ হ'ব বিচাৰোঁ তেনেহ'লে মানুহৰ চিন্তাধাৰা আৰু শৰীৰ দুটাও সুস্থ হ'ব লাগিব হয়নে আৰু ঠিক তেনেকৈ কি হৈছে আপুনি সেই বস্তুটোকে আমি আগত ৰাখি পেলাই ৰেইনড্ৰপছ ইনিচিয়েটিভৰ ফালৰ পৰা আমি গৰীব মানুহক খাদ্য বিতৰণ কৰোঁ ঠিক আছে একে সময়তে যিখিনি গৰীব হওক বা নহওক যিখিনি সমাজ আছে তেওঁলোকক ফিটনেছৰ দিশত অলপ আগবঢ়াই নিয়া আৰু একেলগতে মানসিকভাৱে চিত্তাকৰ্ষক সেই দিশত আগবঢ়াই নিবৰ কাৰণে আমি গ্ৰন্থমেলাৰ লগতে সংগতি ৰাখি অহা জানুৱাৰী মাহৰ 8 তাৰিখে আমি ৰেইনড্ৰপছ গুৱাহাটী ৰাণ আমি আয়োজন কৰিবলৈ গৈছোঁ আৰু অসম গ্ৰন্থমেলাৰ বাকৰিতে সেয়া ৰাতিপুৱা আৰম্ভ হ'ব সেইটোৰ লগতে যিটো আপোনাৰ বাংলাদেশৰ কথা ক'লে সেইটো আমি চাইকেলেৰে গ'লোঁ গুৱাহাটীৰ পৰা আমি এনেকৈ ডাউকি হৈ পেলাই বাংলাদেশত ঢাকালৈকে চাইকেলত গৈছোঁ চিটাগঙলৈ গ'লোঁ তাৰ আগতো আমি কিবা কিবি ৰানিং চানিং এইবিলাক আমি ইভেণ্ট কৰি যাতে আমি সমাজখন সুস্থ ৰাখিব পাৰোঁ তাৰ লগতে আমি কৰিছিলোঁ 1000 গছ পুলি আমি লগাই গৈছোঁ যোৱা বছৰ আমি 1000 বৃক্ষৰোপণ কৰিছোঁ এনভাইৰনমেণ্ট ডে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পেলাই গতিকে প্ৰকৃতিও যে সুন্দৰ হ'ব লাগিব যিটো ক্লাইমেট চেঞ্জ হৈ আছে তাক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ কেনেকৈ মানুহক সজাগতা আনিব পাৰোঁ মানুহৰ মনত সেইকাৰণে আমি গছপুলি লগোৱা কামটো আমি কৰিছিলোঁ তাৰ লগতে আমি বানপানীৰ সময়ত মানুহক বান সাহায্য বিতৰণ কৰিছোঁ আমি বহুতখিনি আমি যিমান পাৰোঁ কৰিছোঁ এনে গছৰ পুলি ৰুই যিখিনি ট্ৰাই কৰি আছে এইখিনিতো ঠিকে আছে কিন্তু এনে এচি ৰেফ্ৰিজাৰেটৰ এই ধৰণৰ যি বস্তু আজিকালি কমন হৈ গৈছে না তাৰ কাৰণেতো পৰিৱেশৰ বহুত ক্ষতি হৈ আছে তাৰ এগেইনষ্টত কিবা আগত আপোনাৰ ল'ব পাৰি না তেনেকুৱা সেইবিলাকতো বহুত ডাঙৰ লেভেলৰ পলিচি লেভেলৰ কথা হয় এইবোৰ আগত ৰেফ্ৰিজাৰেটৰ এইবিলাকৰ পৰা বা এচিৰ পৰা যিমান প্ৰদূষণ হৈছিলে আগত প্ৰদূষণটো হয়েই এইটো ক্ল'ৰ'ফ্ল' কাৰ্বন বুলি CFC এইবিলাক নিৰ্গত আজিকালি এইবিলাক ৰোধ কৰিবৰ কাৰণে বহুতখিনি টেকন'লজি এইবিলাক ওলাইছে মানুহে আপুনি মই যিটো ক'ব বিচাৰিছে মই বুজি পাইছোঁ কিন্তু বৰ্তমান যিটো আধুনিক জীৱন ব্যৱস্থা মানুহৰ জীৱনশৈলী হয় এইবোৰ মানুহে ব্যৱহাৰ কৰিবই কিন্তু কথাটো হৈছে মানুহে যদি প্ৰদূষণ কৰে নিজৰ লাইফ ষ্টাইলৰ জৰিয়তে তেনেহ'লে মানুহে নিজৰ লাইফ ষ্টাইলত আৰু কিছুমান বস্তু
যোগ কৰিব লাগিব যাতে সেই প্ৰদূষণটোক ৰোধ কৰিব পৰা যায় বেলেঞ্চ কৰিব পৰা যায় ৰোধ কৰা নহয় বেলেঞ্চ কৰিব পৰা যায় সেইটো বেলেগ কোনো উপায়েই নাই আমি গছনি লগাব লাগিব মই কোৱা নাই যে গছগনি কাটা বন্ধ কৰিব লাগিব কাৰণ গছ কাটিবলৈ আৰু এতিয়া গছ নায়েই এতিয়া আমি গছ যিমান পাৰোঁ লগাব বাৰ্থডে হওক বিয়া হওক যিকোনো এটা ইভেণ্টত আপোনাৰ অকল যে এনভাইৰনমেণ্ট ডেত গছ লগাব লাগে তেনেকুৱা নহয় আমি এটা অজুহাত বিচাৰি থাকিব লাগে কেনেকৈ আমি গছপুলি বেছিকৈ লগাব পাৰোঁ আৰু গছপুলি লগোৱা মানে আমি এইটো নুবুজোঁ গছপুলি লগোৱা মানে গছটোক প্ৰতিপালন কৰি গৰু ছাগলী যাতে খাব নোৱাৰে তাক কেনেকৈ বঢ়োৱা যায় গছপুলি লগোৱাৰ মিনিংটো আচলতে এনেকুৱা লাৰ্জাৰ হ'ব লাগিব অকল ক'ৰবাত লগাই পেলাই থৈ দিছোঁ সেইটো নহয় কেনেকৈ তাক আমি দায়িত্ব লৈ যতন কৰি লালন পালন কৰি কেনেকৈ গছজোপা নিজে বাঢ়ি যাব পৰালৈকে যেতিয়ালৈকে নিব নোৱাৰোঁ তেতিয়ালৈকে আমি গছটোক আলপৈচান ধৰিয়ে থাকিব লাগিব আৰু গছপুলি লগাব লাগিব যিটো টুৰিজম আজিকালিতো বহুত মানুহে ব্লগ শ্লগ বনাইছে ভিডিঅ' চিডিঅ' বনাইছে টুৰিজমৰ ওপৰত আজিকালি অলপ গুৰুত্ব কিজানি বাঢ়িছে আমাৰ অসমততো তেনেকুৱা নাইয়ে টুৰিজম বিষয়টো বহুত ইউনিভাৰ্চিটি বহুত কলেজত আছেও তথাপি বহুতে ইউজ নকৰে বা সেইটো নকৰে জেনেৰেলি তাত কেৰিয়াৰটো কেনেকুৱা আছে না আপুনি কেনেকুৱা দেখে যিহেতু আপুনি অসমত টুৰিজমৰ কেৰিয়াৰ ভাল নহয় অসমত টুৰিজমৰ কেৰিয়াৰ তাতেই ভাল হয় যিবিলাক ঠাইত মানুহ টুৰিষ্ট আহে ঠিক তেনেকৈ দিল্লী অসমততো বহুত নেশ্যনেল বহুত কিবা কিবি আছে টুৰিষ্ট অসমত নাহেতো টুৰিষ্ট আহে নৰ্থ ইষ্টত আহে অসমত আমি ভাবোঁ অসমত গুৱাহাটী যিটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আমাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আছে এয়াৰপৰ্টত মানুহখিনি আহে আমাৰ যিটো ডাটা ওলায় আছাম টুৰিজমৰ পৰা যিটো ডাটা ওলায় যে টুৰিষ্ট অসমত কিমান আহে বুলি তাত আমি এই ডাটাটো আমি লওঁ এয়াৰপৰ্টৰ পৰা লওঁ এয়াৰপৰ্টত কিমান মানুহ আহিল সেইটো এণ্ট্ৰি হৈছে সেইটোকে আমি অসমত অহা টুৰিষ্ট বুলি ধৰোঁ তাত অহা মানুহখিনিতো কেৱল অসমৰ কাৰণে নাহে মেক্সিমাম মানুহ যায় মেঘালয় চেৰাপুঞ্জী শ্বিলং আৰু টাৱাঙত যায় আৰু অসমত আহে যিখিনি কাজিৰঙাত যায় আৰু গুৱাহাটীত আহে কাৰণে এটা পাৰ্চন মানুহে কামাখ্যা দৰ্শন কৰিবলৈ যায় বা গুৱাহাটীত থাকে কিন্তু এইটো কেতিয়াও নাভাবিব যে গুৱাহাটীত অহা যিটো টুৰিষ্টৰ নাম্বাৰ হয় ইনবাউণ্ড যিটো টুৰিষ্ট আহে সেইটো গুৱাহাটী অসম চাবলৈ বুলি নাভাবিব সেইটো কেতিয়াও সেইটো শ্বিলং চেৰাপুঞ্জীলৈ যায় নহ'লে ইফালে টাৱাঙলৈ যায় মেইনলি এয়া বাকী অসমৰ ভিতৰত কাজিৰঙাত যায় আৰু সেই বস্তুটো আমি বঢ়াব লাগিব এইটো এটা এতিয়া ধৰক আমাৰ যিবিলাক এইটো বহুত বিশাল বিষয় আপোনাক মই কেনেকৈ ক'ম এতিয়া দীঘলীয়া বিষয় এতিয়া এতিয়া চাওক মই উদাহৰণটো আপোনাক দিওঁ আমাৰ এটা প্ৰিয়ংকা চোপ্ৰাক লৈ পেলাই আমাৰ এটা বিজ্ঞাপন কৰা হৈছিলে ব্ৰেণ্ড এম্বেচেডৰ কৰি আজি এতিয়া প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেচেডৰ কৰাৰ পিছত টুৰিজিমত আমাৰ কিমান লাভ হ'ল সেই ডাটাটো আমাক দিয়া হোৱা নাই এতিয়ালৈকে সেইকাৰণে আমি ক'ব নোৱাৰোঁ কিন্তু কথা হৈছে চাওক নৰ্থ ইষ্টত যেতিয়া মানুহ অসমত আহে তেওঁলোকে অসমত আহিম বুলি নাহে তেওঁলোকৰ মাইণ্ডত পিকচাৰটো এজন দিল্লীৰ মানুহ এজন মহাৰাষ্ট্ৰৰ মানুহ যেতিয়া নৰ্থ ইষ্টলৈ আহে তেওঁলোকে ইমেজিনেশ্যনটো আৰম্ভ হয় দাৰ্জিলিঙৰ পৰা মানে ছিকিমৰ পৰা আৰম্ভ হয় ছিকিম দাৰ্জিলিঙৰ পৰা এই ছাইডটোত আমাৰ নৰ্থ ইষ্টৰ ছাইডটোত তেওঁলোকৰ এটা ইমেজিনেশ্যন তেওঁলোকে অকল অসমত আহিম বা কাজিৰঙাত আহিম বুলি তেওঁলোকৰ ইমেজিনেশ্যনত নহয় তেনেস্থলত আমি যে প্ৰিয়ংকা চোপ্ৰাক অসমৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিলোঁ এম্বেচেডৰ কৰিলোঁ ক'লোঁ নহয় বাহিৰৰ মানুহে অসম চাম বুলি নাহে কেতিয়াও মই শুৱালকুছিৰ কাপোৰ চাম বুলি নাহে বা অকল কাজিৰঙা চাম বুলি নাহে অসমৰ মানুহে কৈছোঁ নে নৰ্থ ইষ্ট তেওঁ টাৱাঙত যাম বুলি আহে মই শ্বিলঙত যাম বুলি আহে তেওঁ কাজিৰঙা চাম বুলি এনেকৈ এটা চাৰ্কিট লৈ পেলাই আহে তেওঁলোকে বুজিছে তেনেস্থলত অসমে এইটো গুৰুত্বপূৰ্ণ কথা মই এটা কৈ আছোঁ তেনেস্থলত অসমে অকল প্ৰিয়ংকা চোপ্ৰাক দি পেলাই মানে অসম পৰ্যটনে দিলে সেইটোৱে মানুহক বৰ বিশেষ এটা আকৰ্ষিত নকৰে কিন্তু আপুনি চাওক এইফালে অৰুণাচলে কি কৰিছিলে তেওঁলোকে সলমান খানক লৈ পেলাই অৰুণাচলৰ যিটো এডভেঞ্চাৰ টুৰিজিম সেইটোক তেওঁলোকে হাইলাইট কৰিছিলে সলমান খানক মই সেইকাৰণে বিভিন্ন মাধ্যমত এই কথাষাৰ কওঁ যে নৰ্থ ইষ্টে ছেপাৰেটকৈ যেনেকৈ ধৰক সেইফালে কেৰেলাই কৰিলে এইফালে বিহাৰে কৰিলে তেনেকৈ হিচাপত নহয় নৰ্থ ইষ্টে সদায় টুৰিজিমটো মানে বিশেষকৈ ইণ্ডিয়া টুৰিজিমে যিটো আগত কৰিছিলে ইনক্ৰেডিবল ইণ্ডিয়া যিটো কৰিছিলে এইটো ইনক্ৰেডিবল নৰ্থ ইষ্ট হিচাপে তেওঁলোকে কৰিছিলে ব্ৰেণ্ড এম্বেচেডৰ এজন ল'ব লাগে ধৰক সলমান খানক ল'লে নহয় তেওঁ সলমান খানক গোটেই নৰ্থ ইষ্টে লগ লাগি পেলাই নৰ্থ ইষ্টক হাইলাইট কৰিব লাগে এজ এ হোল নহ'লে আজি মই খৰচ কৰি আছোঁ প্ৰিয়ংকা চোপ্ৰাৰ কাৰণে অৰুণাচলে খৰচ কৰি আছে সলমান খানৰ কাৰণে কালিলৈকে নাগালেণ্ডে কাৰোবাৰ কাৰণে খৰচ কৰক আল্টিমেটলি আমি খৰচ বেছি কৰি আছোঁ সেই হিচাপে আমাৰ টুৰিষ্ট নাহে তাতকৈ যদি আমি নৰ্থ ইষ্ট লৈ পেলাই কৰোঁ এইটো ইনক্ৰেডিবল ইণ্ডিয়া বুলি 2006 মানত এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বহুত ভাল প্ৰগ্ৰাম চলাইছিলে সেইটো তেতিয়া মনত আছে চাগে আমিৰ খানে কৰিছিলে ইনক্ৰেডিবল ইণ্ডিয়া বাহিৰৰ পৰ্যটক আনিবৰ কাৰণে আমিৰ খানে কিবা কৰিছিলে সেইখিনি সময়ৰ কথা এইবিলাক 4, 5, 6 সেইবিলাক সময়ৰ কথা এতিয়া ইণ্ডিয়া টুৰিজিমৰ ব্ৰেণ্ড এম্বেচেডৰ আছিলে আমিৰ খান হ'ল গোটেই ৱৰ্ল্ডত এটা পপুলাৰ তেওঁ ফিগাৰ হয় তেওঁক মানে মানুহে জানে তেওঁক
ইণ্ডিয়া টুৰিজিমে তেওঁ কৰিছিলে ঠিক তেনেকৈ আমাৰ ইয়াতো নৰ্থ ইষ্টত তেনেকৈ যদি কোনো ব্ৰেণ্ড ইনভেষ্টৰ লৈ পেলাই এজ এ হ'ল নৰ্থ ইষ্টক কৰা যায় তেনেহ'লে ইয়াত টুৰিজিম আৰু ভাল হ'ব আৰু সেই হিচাপে টুৰিজিম ইণ্ডাষ্ট্ৰিটো আগবাঢ়িব আৰু এটা কথা সদায় মই এইটো কথা কওঁ আমি সদায় আমেৰিকা ইউৰোপৰ টুৰিষ্টে আনিব খুজিলে নহ'ব আমি টুৰিষ্ট আনিব চেষ্টা কৰিব লাগিব থাইলেণ্ডৰ পৰা আনিব চেষ্টা কৰিব লাগিব ম্যানমাৰৰ পৰা আনিব চেষ্টা কৰিব লাগিব বাংলাদেশৰ পৰা টুৰিষ্ট আনিব চেষ্টা কৰিব লাগিব এতিয়া বাংলাদেশৰ পৰা আনা বুলি ক'লে আমাৰতো সদায় মানে বিদেশী অহা বুলি ভাবে কিন্তু বিদেশী টুৰিষ্ট আমি আনিব লাগিব আজিৰ তাৰিখত বাংলাদেশ আমাৰ মই আগতে ক'লোঁ ওচৰীয়া চুবুৰীয়া দেশ য'ত ইকনমি আগবাঢ়ি গৈ আছে টকা পইচা তেওঁলোকৰ হাতত আছে তেওঁলোকৰ হাতত ডলাৰ আছে এতিয়া সেই ডলাৰখিনি কেনেকৈ আমি অসমত আনিব পাৰোঁ সেইবিলাকে আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব গতিকে মই যিটো ক'লোঁ আপোনাৰ বাংলাদেশ হওক থাইলেণ্ড হওক ম্যানমাৰ হওক বা ইনফেক্ট ভিয়েটনাম হওক কাৰণ চাওক আমাৰ অসমৰ যিটো সম্পৰ্ক হয় আমাৰ যিটো আহোম টাই আহোমবিলাকৰ সম্পৰ্ক বা বড়ো ইয়াত ট্ৰাইবেল মানুহবিলাক যিবিলাক আছোঁ আমাৰ এটা তিব্বতীয় বাৰ্মিজ যিটো কিৰাট বুলি কোৱা হয় কিৰাট জনগোষ্ঠীৰ মানুহ এইবিলাক আমাৰ সম্পৰ্কটো এই পূব এছিয়া দক্ষিণ পূব এছিয়াৰ এই দেশৰ লগত আমাৰ সম্পৰ্কবিলাক আছে গতিকে তেওঁলোকক যদি আমি আনিব এইবিলাক সময় লাগিব দেই প্ৰপাৰ পলিচি প্লেনিং লৈ পেলাই তেওঁলোকক কেনেকৈ এতিয়া চাওক আমাৰ যিটো টুৰিজিম ফেষ্টিভেল যিটো পাতে সেইটো গৈ থাইলেণ্ডত আমাৰ পাতিছে তাত গৈ পেলাই বিহু জুবিন গাৰ্গক লৈ গৈছে সেইবিলাক কৰি পেলাই সেইবোৰ কৰি পেলাই আপোনাৰ সেইবোৰ মানুহেই তেনেকৈ কৰিলেতো টুৰিষ্ট নাহিব নহয় তাত গৈ বিহু দেখুৱালে নাহিব নহয় এইবিলাকতো যথেষ্টখিনি আছে গতিকে এইটো এটা দীঘলীয়া বহুত ডাঙৰ বিষয় হয় ইয়াৰে গুৱাহাটীৰে চিৰিয়াখানাখনৰ কিবা বোলে সেই হ'ব কনভাৰ্ট কৰি বেলেগ বনাব তাৰে পৰা তেনেকুৱা শুনিছে না কিবা চিৰিয়াখানাটো থাকিব এইফালে প্ৰাইভেট চিৰিয়াখানা এটা হৈ আছে নাই চাওক আমাৰ চিৰিয়াখানাটো মডাৰ্ণাইজ কৰা বহুত বেছি প্ৰয়োজন আছে এতিয়া তাক যদি কোনো প্ৰাইভেট দিব খুজিছে মই নাজানো কিন্তু মডাৰ্ণাইজ কৰাৰ বহুত দৰকাৰ আছে এনেকৈ যুগ বহুত সলনি হৈ গ'ল এই চিৰিয়াখানা আমাৰ মডাৰ্ণাইজ বুলি কওঁতে মইতো কোৱা নাই যে তাত গছ গছনি কাটি বেলেগ কৰা এইটোৱে কৈছোঁ যে সা সুবিধা চাফ চিকুণ এইবিলাক কৰাৰ প্ৰয়োজন আছে এইবিলাক এতিয়া বেলেগ নহয় তাতে বাঘটোকে মানুহ চাবলৈ যায় এই বাঘটোৰ বিষয়ে অলপ যদি জানিব বিচাৰে তাত কোৱা মানুহ এজন নাই গাইড যদি থাকে তাত এজন জিৰাফটোৰ কথা জানিবলৈ বিভিন্ন গছ গছনি আছে তাতে বটানিকেল গাৰ্ডেন আছে লিখি থোৱা আছে কিন্তু সেইবিলাক আৰু আকৰ্ষণীয়ভাৱে ল'ৰা ছোৱালীৰ মাজত যদি বা তাৰ ভিজিটৰ্ছৰ মাজত ক'ব পৰা যায় বেছি ভাল হয় তেনেকৈ সাহিত্যৰ প্ৰতি কিবা আপোনাৰ বহুত সেই আগতে কেতিয়াবা দেখা পাইছোঁ মই একবাৰ দুবাৰ প্ৰবন্ধ পাতি পঢ়িছে লিখিছে কিতাপ পাতি লেখা মেলা কৰি মই গোটেই বেয়া নাপাওঁ কিন্তু মই ক'লোঁ নহয় আপোনাৰ আজি প্ৰায় 2 বছৰ ধৰি এই ৰেণ্ড বছৰ কাম কাজত থাকি পেলাই পঢ়া শুনা আৰু লেখা মেলা মোৰ যথেষ্ট কমি গৈছে প্ৰায় নোহোৱা নিচিনাই হৈছে একদম খুব কম এতিয়া কিতাপ পঢ়া যায় কিন্তু মই ভাবিছোঁ ৰেণ্ডপছে এটা পৰ্যায় পোৱাৰ পিছত কিছু সময় পাম আকৌ পঢ়া শুনাত নিজকে মনোনিৱেশ কৰিব পাৰিম মোৰ বেয়া লাগে যে পঢ়া শুনাৰ ক্ষেত্ৰত সময় অলপমান কম দিব পাৰিছে টাউনত থাকি দিগদাৰ নালাগে নেকি এনে গাঁৱত যোৱা সেই থাকে না কেতিয়াবা মইতো চবতে থাকোঁ নাই এনে বহুদিন থাকি যেনেকুৱা টাউনৰ এনভাইৰনমেণ্ট বহুদিন আপুনি য'তেই নাথাকক আপুনি অকল বহুদিন গাঁৱত থাকিলে তাতেও আমনি লাগে বহুদিন পাহাৰত থাকিলে তাতেও আমনি লাগিব এনে ব্যস্ততাৰ মাজত থাকি অলপ সেই নালাগে নেকি নহয় চাওক নাই মই আমনি লাগিবই নিদিওঁ আমনি লাগিলে মই ওলাই যাওঁ টাউনত আপোনাৰ চাওক এতিয়া মই এইটোৱে কওঁ এতিয়া আপোনাৰ ভিডিঅ'টো বহুত ল'ৰা ছোৱালী ডেকা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীহঁতে চাব পাৰে গাঁও অঞ্চলৰ পৰা গুৱাহাটীখনত পঢ়িবলৈ আহে কটন হওক বি বৰুৱাত পঢ়িবলৈ আহে আহি পেলাই গুৱাহাটীটোক চিনি নাপায় সিহঁত গুৱাহাটীখন চিনিয়ে নাপায় কোনফালে কি ৰাস্তা আছে মই গোটেই গুৱাহাটীখনৰ কথা কোৱা নাই উজান বজাৰ শিলপুখুৰী চান্দমাৰী লাখটকীয়া মাছখোৱা পাণ্ডু এইবিলাক পুৰণা জেগা হয় এইবিলাক জেগাত এতিয়া ৰঘুনাথ চৌধুৰীৰ ঘৰ বহুতে চিনি নাপাব বিহগী কবি ৰঘুনাথ চৌধুৰীৰ ঘৰ ক'ত গতিকে বহুতে মিউজিয়ামে নোযোৱাকৈ তাৰমানে গুৱাহাটীত 3 বছৰ 4 বছৰ পঢ়িবলৈ আহে 5 বছৰ থাকে আকৌ গুৱাহাটীৰ পৰা গাঁৱত গুচি যায় তুমি গুৱাহাটীত গৈ পেলাই কি কৰিলা বুলি ক'লে সি উত্তৰ দিব নোৱাৰে গতিকে কি চালা গতিকে মই এইটোৱে কওঁ ল'ৰা ছোৱালীবিলাকক যে পঢ়িবলৈ আহি গুৱাহাটীখনত তুমি 5 বছৰ থাকিলা হোষ্টেলত থাকিলা পঢ়া শুনা কৰিলা ডেটিং মাৰিলা কিন্তু তুমি গুৱাহাটীখন চিনি নাপালা কি অৰ্থ থাকিল তেনেহ'লে গতিকে এই যে মই কৈ আছোঁ আমনি লগা কথাটো গুৱাহাটীখনতে হওক বা যিকোনো মুম্বাইতে হওক দিল্লীতে হওক পঢ়িবলৈ গৈ মানুহে সেই জেগাটো যিমানখিনি পাৰি এক্সপ্ল'ৰ কৰিব লাগে
সেই জেগাৰ বিষয়ে লিখা কিতাপবিলাক পঢ়িব লাগে এতিয়া দিল্লীত বহুত ল'ৰা ছোৱালী পঢ়িবলৈ যায় দিল্লীৰ বিষয়ে বহুত কিতাপ আছে ভাল কিতাপ তাৰ ঐতিহাসিক সেইবিলাক হিষ্ট্ৰিকেল কিতাপবিলাক আছে বিদেশৰ মানুহ লিখা আছে দিল্লী মানুহ লিখিছে অসমৰ গুৱাহাটীৰ ওপৰত কিতাপ লিখা আছে পুৰণা গুৱাহাটীৰ কথা এইবিলাক কিতাপ পঢ়িব লাগিব তেতিয়াহে ভাল লাগিব যদি গমেই নাপায় গুৱাহাটীখন কি হয় তেতিয়া সি কি চাবলৈ যাব বৰডম হ'ব কি আৰু তেতিয়া ক্লাবত যাব কিবাত যাব পাৰ্টিত যাব ৰেষ্টুৰেণ্টত যাব তেনেকৈ কৰি পেলাই গোটেই 5টা বছৰ 6টা বছৰ গুৱাহাটীত যিমান থাকিল এনেকৈ পাৰ হৈ পেলাই ঘৰত গৈ পেলাই বিয়া বাৰু হ'ব থেংক ইউ আব্ৰাৰ আৰু ইমান সময় লৈ মহৰ কামোৰ খাই প্ৰশ্ন কৰাৰ কাৰণে ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ আশা কৰিছোঁ তুমি যিটো প্ৰয়াস লৈছা ভিডিঅ' বনাইছা ভাল মানুহক লগ কৰিছা মই দেখিছোঁ তোমাৰ ভিডিঅ'ত ভাল মানুহ ইণ্টাৰভিউ লৈছা ৰিচেণ্টলি 4,000 মানুহৰো দেখিলোঁ যিসকল দৰ্শকে চাই আছে তেওঁলোকে সেই ভিডিঅ'বোৰো চাব বুলি আশা কৰিছোঁ আৰু তোমালৈও মোৰ ফালৰ পৰা শুভকামনা থাকিল ধন্যবাদ শুভৰাত্ৰি